সকলোকে নমস্কাৰ জনাইছোঁ আৰু পুনৰবাৰ আন এটি ভিডিঅ'লৈ মই আপোনালোক আটাইকে স্বাগতম জনাইছোঁ। চৰকাৰী কৰ্মচাৰীসকললৈ আহিছে এক ভাল খবৰ। ইতিমধ্যে কেন্দ্ৰীয় চৰকাৰে জুলাই মাহৰ যি মৰগীয়া বানচ 3% বৃদ্ধি কৰিছে। বছৰটো দুটা মৰগীয়া বানচ চৰকাৰে উপহাৰ দিয়ে। তাৰ জানুৱাৰী মাহত এটা দিয়ে আৰু জুলাই মাহৰ এটা দিয়ে। জুলাই মাহৰ যি মৰগীয়া বানচ সেয়া কেন্দ্ৰীয় চৰকাৰে ইতিমধ্যে কেন্দ্ৰীয় কেবিনেটত তাক অনুমোদন জনাইছে। 3% বৃদ্ধি হ'ব কেন্দ্ৰীয় কৰ্মচাৰীসকলৰ। আৰু কেন্দ্ৰীয় কৰ্মচাৰীসকলৰ মৰগীয়া বানচ যেতিয়া বৃদ্ধি হয় তেতিয়া তাৰ লগে লগে প্ৰতিখন ৰাজ্য চৰকাৰে ইয়াৰ এই মৰগীয়া বানচ বৃদ্ধি কৰে। আমাৰ অসম চৰকাৰেও নিশ্চিতভাৱে অতি সোনকালে এই মৰগীয়া বানচ বৃদ্ধি কৰিব আৰু আমাৰ ৰাজ্য চৰকাৰৰ কৰ্মচাৰীসকলৰ বাবে নিতান্ত এক ভাল খবৰ হ'ব। গতিকে আগতে 55% আছিল আমাৰ মৰগীয়া বানচ, এতিয়া বৃদ্ধি হৈ হ'লগৈ 58%। আজি কেন্দ্ৰীয় মন্ত্ৰী অশ্বিনী বৈষ্ণৱ ডাঙৰীয়াই মৰগীয়া বানচ সন্দৰ্ভত কেন্দ্ৰীয় কেবিনেটত অনুমোদন হোৱাৰ পিছতনো কি কৈছিল তাকে আপোনালোকক শুনাব বিচাৰিছোঁ। আপোনালোকে শুনি লওক। ভিডিঅ'টো চোৱাৰ আগে মই আপোনালোকক এটা অনুৰোধ কৰিব বিচাৰিছোঁ, যদি আপোনালোক মোৰ চেনেলটোত নতুনকৈ আহিছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু যদি ভিডিঅ'টো ভাল পায় তেনেহ'লে লাইক কমেণ্ট শ্বেয়াৰ কৰি দিবলৈ নাপাহৰিব। আহক আমাৰ মন্ত্ৰী ডাঙৰীয়াই কি কৈছিল মৰগীয়া বানচ সন্দৰ্ভত এয়া আপোনালোকক দেখাব বিচাৰিছোঁ, আপোনালোকে চাই লওক। बधाई। आज से 1/7/2025 से डीए और डीएनएस रिलीफ 58% हो जाएगा, यानी 3% बढ़ा। बहुत ही बड़ी अच्छी बढ़ोतरी है ये। और करीब 49 लाख एम्प्लॉयज और 69 लाख पेंशनर्स को इसका सीधा लाभ मिलेगा। देश भर में बहुत ही अच्छा इसका इम्पैक्ट रहेगा। केंद्र सरकार के बढ़ाने के बाद में राज्य सरकार के एम्प्लॉयज को भी इसका सीधा बेनिफिट मिलता है। टोटल करीब 10,084 करोड़ रुपीस पर ईयर एक्स्ट्रा मिलेगा हमारे सभी केंद्रीय कर्मचारियों को प्लस पेंशनर्स को। हमारे